বিটিসি ইলেকশনত যেতিয়া আপোনাৰ প্ৰমোদ বড়ো চৰকাৰ গ'ল, প্ৰমোদ বড়ো চৰকাৰৰ দিনত আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে বিটিসি প্ৰমোদ বড়োক সমৰ্থন কৰিছিল। তাৰ পিছত যেতিয়া প্ৰমোদ বড়োক সমৰ্থন কৰাৰ পিছত প্ৰমোদ বড়ো চৰকাৰ গঠন কৰিল, বিজেপিৰ লগত যেতিয়া এলায়েন্স হ'ল, তাৰ পিছত আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে প্ৰমোদ বড়োৰ পৰা আঁতৰি আহিল। কিন্তু এইবাৰ আমি বিধানসভা সমষ্টিত বিটিসিতে হওক, বিটিসিৰ বাহিৰতে হওক, আমি কাৰো লগত এলায়েন্সৰ আমি আলোচনা আমাৰ হোৱা নাই। আঁকোৱালি ল'ব, কাৰণ আমাৰ দলটোৰ নীতি আদৰ্শ ভাল পায়। বহুত মানুহে বহুত দলৰ পৰা আহি যোগদান কৰিছে, সেই হিচাপত আমি ক'ব পাৰো। আৰু বিটিসিত যিহেতু আমাৰ সংখ্যালঘু মুছলমান সকলৰ ভোট লৈ প্ৰত্যেকটা দলে আমাক ললিপপ খুৱাই আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। কিন্তু আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমাৰ সংখ্যালঘু মুছলমান সকলক আমি প্ৰতিশ্ৰুতি দিছো, আৰু অন্য জনগোষ্ঠী সকলক আমি প্ৰতিশ্ৰুতি দিছো, আমি যদি বিটিসিত যদি অধিকাংশ সিট আমি দখল কৰিব পাৰো, অসমত যোনেই চৰকাৰ গঠন কৰক, আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ প্ৰয়োজন হ'ব। প্ৰয়োজন যেতিয়া হৈ যাব, আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ প্ৰতিশ্ৰুতি থাকিব, হয় আমি আপোনালোকৰ লগত আমি সমৰ্থন কৰিম, বিটিসিত থকা প্ৰত্যেকটা জনগোষ্ঠীক সমান অধিকাৰে দেখিব লাগিব। আৰু বিটিসিৰ ভিতৰত যিটো ভূমিৰ সমস্যা আছে, আজি চাওক হাগ্ৰামা মহোদয় ডাঙৰীয়া, তেখেতে বিটিসি ইলেকশ্যনৰ আগত বক্তব্য দি দিছিল যে বিটিসি চুক্তি হোৱাৰ পিছত বিটিসিত থকা সকলো জনগোষ্ঠী বিটিসিৰ বাসিন্দা হয় আৰু সকলোকে মাটিৰ পট্টা দিয়া হ'ব। আৰু সেইজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়া কি কৈ আছে, বিটিসি কিবা অসমৰ বাহিৰত নেকি? বিটিসিওতো অসমত হয়, আইনী অনুযায়ী মাটিৰ পট্টা দিয়া হ'ব। সেই কাৰণত ভাবিছো আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমি প্ৰত্যেকটা জনগোষ্ঠীৰ লগত লৈ আমি মিলাপ্ৰীতি ভাৱে জোৰদাৰ হকে আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আমি জয় কৰাৰ কাৰণত আমি চেষ্টা কৰিম। সমূহ অসমবাসী ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা যাচিছো। চাওক, আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল চমুকৈ আমি RUC 44 গোৰেশ্বৰ বিধানসভা সমষ্টিৰ পৰা মই ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ ফালৰ পৰা মই ইলেকশ্যন খেলাৰ কাৰণত মই টিকেটৰ কাৰণত মই আবেদন কৰিছো, আৰু দলে নিশ্চয় মোক টিকেট দিব বুলি মই আশাবাদী আছো। হয় চাওক, যিহেতু আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ অসম প্ৰদেশ প্ৰেচিডেণ্ট আছে মৌলানা ওবায়দুৰ ৰহমান কাছিমি চাহেব, তেখেতে মোক বিটিসিৰ ইনচাৰ্জ হিচাপে দায়িত্ব দিছিল। তেখেতে পিছত মোৰ কাম কাজ চাই তেখেতে মোৰ ইয়াতে আহি উপস্থিত হৈ কাৰ্যালয় বিটিসিৰ মুখ্য স্থায়ী কাৰ্যালয় উদ্বোধন কৰি দিহি যায়। লগতে মোক বিটিসিৰ প্ৰেচিডেণ্ট হিচাপেও দায়িত্ব দিয়ে। বিটিসিৰ প্ৰত্যেকটা চুকে কোণে মই কাম কৰি আছো, আৰু বিটিসিৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে মই গঠন কৰিছো, আৰু বিটিসিত আমি কেণ্ডিডেট দিয়াৰ কাৰণে আমি জোৰদাৰ হকে আমি কাম কৰি আছো। এতিয়া চাওক, বিটিসিত আমাৰ যিহেতু এইটো ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দল, আমাৰ দলৰ এটা শ্লোগান আছে যে 1 টাকাৰ ৰাজ চলেগা, হিন্দু মুছলিম সাথ চলেগা। এইটো আমাৰ দলৰ এটা শ্লোগান আছে। আমি বিটিসিত এইবাৰ বিধানসভা সমষ্টিৰ যিহেতু আমাৰ 15টা সমষ্টি আছে, 15টাৰ ভিতৰত আমি অধিকাংশ সিটত আমি কেণ্ডিডেট দিয়াৰ কাৰণে আমি জোৰদাৰ হকে আমি কাম কৰি আছো। আৰু যেহেতু আমি কেণ্ডিডেট দিম অধিকাংশ সিটত, তাৰে ভিতৰত ধৰক আপোনাৰ যদি 8টামান সিটত আমি কেণ্ডিডেট দিওঁ, প্ৰায় 6-7টামান কেণ্ডিডেট আমাৰ জয় হ'ব। এইটো একদম 100, আমি সেই হিচাপত কাম কৰি আছো। আৰু যদি আমাৰ
কাম কাজ কৰা যদি আৰু ভাল হৈ যায় নিশ্চয় আমি গোটেইকেইটাতে জয় হ'ম বুলি আশা কৰো। এতিয়া চাওক আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল কাৰো লগত এলায়েন্স হোৱা নাই, ষ্টেটতো হোৱা নাই,